হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল। এতিয়া আজি মই বনাব ওলাইছোঁ এয়া চিকেন। ল'ৰাটোৱে চিকেন খাওঁ বুলি আছে, সেইবাবে মই এতিয়া চিকেন লৈ আহিলোঁ। এতিয়া মই চিকেন কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম। এয়া কেৰাহীত তেল গৰম হৈছে। তাৰপিছত এইফালে আদা নহৰুৰ পেষ্ট আৰু পিঁয়াজ একেলগে আছে চব। এতিয়া আমি কেৰাহীত দি দিম। এয়া আমি পেষ্টখিনি কেৰাহীত দি দিলোঁ। ইয়াত একেলগে সেই জিৰাও দিয়া। ইয়াত একেলগে আমি জিৰাও দিম, তাৰপিছত হালধিও দিম। আৰু কিবা মছলা দিব। এতিয়া গৰম মছলাও দি দিছোঁ। একেলগে চবখিনি ফ্ৰাই কৰি ল'ম তাৰমানে এটা বেলেগ ষ্টাইলত। ইয়াত দিছোঁ নৰসিংহ আৰু পুদিনা, লগত নৰসিংহ আৰু পুদিনাও দিছোঁ। ইয়াত একেলগে জলকীয়াও দি দিছোঁ। এতিয়া ইয়াত পানী দি দিছোঁ। এইটো এটা ইউনিক ষ্টাইল, আপোনালোকে ঘৰত খাই চাবচোন। এইটো বেলেগ ষ্টাইল। আগতে পানী, এবাৰ বনাই খাই চাব ঘৰত, তাৰপাছত কমেণ্ট কৰিব, ভালেই হৈছে নে বেয়া হৈছে জনাব। আপোনালোকে নিশ্চয় বেয়া হ'ব, মই 100% গেৰাণ্টি দিছোঁ। আমি এটা কাম কৰিব পাহৰি গৈছিলোঁ, সেইবাবে এইফালে আৰু এটা কেৰাহী তুলি দিছোঁ। ইয়াত আলুটো ফ্ৰাই কৰি ল'ম। আলুটো সদায় ফ্ৰাই কৰি ল'ব লাগে। এইফালে আমাৰ আলু ফ্ৰাই হৈ আছে। অলপ হালধি দিবি আলু। এইফালে এতিয়া আমি চিকেনখিনি বহাই দিম। এতিয়া এই চিকেনখিনি ভালকৈ ফ্ৰাই কৰিব লাগিব। এই পানীখিনি কমি গৈ ফ্ৰাই কৰিম আমি। এইটো এটা বেলেগ ইউনিক ষ্টাইল। ইয়াত আলুখিনি ফ্ৰাই কৰি আছোঁ। এতিয়া আমি ইয়াত মাংসত নিমখ এড কৰি দিম। বন্ধু বান্ধৱীসকল, এইটো মিছেছৰ মোবাইল। মোৰ মোবাইলটোতে এটা ভিডিঅ' আপলোড দি থকাৰ বাবে মিছেছৰ মোবাইলেৰে ভিডিঅ' বনাইছোঁ। গতিকে অলপ সেই হ'ব পাৰে, HD অলপ। এই ষ্টাইলটো মোক শিকাইছিল আমাৰ বৰ্মন ছাৰ। গতিকে বৰ্মন ছাৰক থেংকছ। বৰ্মন ছাৰ, আপুনি চাই আছে যদি থেংকছ আপোনাক।
লাহে লাহে মাংসত কালাৰ আহি গৈছে। এয়া ছাইডত গৰম পানী তুলি দিছোঁ। ইয়াৰ এতিয়া আমি ফ্ৰাই কৰি থোৱা আলুখিনি ইয়াত মিহলি কৰি দিম। এয়া এতিয়া আমাৰ মাংস ফ্ৰাই হৈ আছে। ইয়াক মাংসখিনি ভালকৈ ফ্ৰাই কৰিব লাগিব। তাৰপিছত আমি পানী দি দিম, গৰম পানী। বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বোৱা কিয়। এনে অলপ গাবলৈ মন গ'ল, গাই দিলোঁ। এয়া আমাৰ মাংস ফ্ৰাই হৈ আছে। ভালদৰে ফ্ৰাই কৰিব লাগিব। মোটামুটি আমাৰ ফ্ৰাই হৈ গ'ল। এতিয়া আমি ইয়াত পানী এড কৰি দিম। আমাৰ মাংস ফ্ৰাই হৈ গ'ল। অলপ আৰু পানী দিছোঁ। হ'ব। এই বন্ধু বান্ধৱীসকল, আপোনালোকে এনেকৈ বনাই খাব। আপোনালোকক মই ষ্টেপটো কেনেকৈ কৰিব লাগে দেখুৱাই দিলোঁ। ঠিক আছে। এয়া আমাৰ মাংস হৈ গ'ল, ৰেডি। বন্ধু বান্ধৱীসকল, আপোনালোকে বনাই খাব। আপোনালোকে ঘৰত বনাই খাব এনেকুৱা ষ্টাইলত। আজিলৈ গুড নাইট, শুভৰাত্ৰি, বাই বাই।